নমস্কাৰ সকলোকে ৰুনু লাইফৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এয়া ডাঙৰ মাছ ধৰিছিলোঁ পুখুৰীত আৰু এয়া মানুহজনে বনাব লৈছে। লগতে ডাল কচু দিছোঁ, কচুৰ ঠাৰি পিচি দিছোঁ আৰু এয়া পিচি আছোঁ মই। লগতে নহৰু আদা জালুক এনেকৈ পিচি দিছোঁ। এয়া কচু ঠাৰি দি আপোনালোকে খাই পাইছেনে মাছ? এয়া মাছ কেইপিচ ভাজি লৈছে। খাবলৈ বহুত ভাল লাগে, আপোনালোকে বনাই খাব পাৰিব ধুনীয়াকৈ। হৈ গ'ল চব্জি। মানুহজনে মাজে মাজে এনেকৈ কাম কৰি সহায় কৰি দিয়ে বাৰু, সেইকাৰণে মই কাপোৰ কানি বৈ থাকিব পাৰোঁ। আৰু ভাতকেইটা খাই ল'লোঁ, দুপৰীয়া সাজটো। আৰু ঘৰ এখন চলিবলৈ ইজনে সিজনৰ সহায়তো প্ৰয়োজন হয়নে নহয়? আৰু সকলোকে শুভ দুপৰীয়া জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোক সকলোকে ধন্যবাদ।